নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন আৰু লগতে ৰঙালী বিহু, গতিকে সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ, যাতে আপোনালোকৰ দিনকেইটা ভালে ভালে যায়। আৰু লগতে আজি গৰু বিহু প্ৰথম দিনা। চ' আমাৰতো গৰু নাই, গতিকে আমাৰ খুৰাহঁতৰ আছে, গতিকে মই যাই আছোঁ এতিয়া খুৰাহঁতত। চ' আপোনালোকক দেখুৱাম কি কৰোঁ আজি গৰু বিহু বুলি। চ' ব'লক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া যাই আছোঁ খুৰা একদম ভাই অ' ভাই কেনেকুৱা ৰাস্তা কি হৈ ভাইখন। চ' ইয়াৰ ৰাস্তাত উঠি ল'লোঁ, মানুহ চানুহ নাই ইমান। চ' আজি গৰু বিহু বুলি যাই আছোঁ এতিয়া খুৰাহঁতলৈ। চ' আজি গৰু বিহু বুলি যাই আছোঁ আমাৰ খুৰাহঁতলৈ। আমাৰতো গৰু নাই, গতিকে খুৰাহঁতত তাতে ধোৱাম। চবলৈক আজি আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আৰু কিনকৈ বৰষুণ পৰি আছে গাইজ। আৰু এই মানে বতৰটোৰ মানে কি বা হৈছে, মানে বৰষুণ পৰা নামেই এৰা নাই, মানে একদম ডেইলি মানে বৰষুণ এই এৰে এই পৰে। আৰু এইফালে এইটো দেখিছে আপোনালোকে কালদিয়া নদী, তাতে আমি আজি গৰুটো গা ধুৱাম। চ' চাই থাকিব পূৰা একদম শেষলৈ। আৰু গাইজ আপোনালোকক বিহুৰ ভাল ভাল ভিডিঅ' দি থাকিম, যিহেতু পূৰা এইকেইদিন বিহুৱে, আৰু লগতে অহাকালিৰ পৰা মানুহ বিহু। চ' আপোনাৰ ভাল বিহু নৃত্য আৰু মুকলি বিহু দেখুৱাম। চ' পূৰা একদম চাই থাকিব। আৰু গাইজ আমি খুৰাহঁত গাঁও আহি গ'লোঁ, মানে এইখন আমাৰ দেউতাৰে গাঁও। চ' গাঁও এতিয়া যাই আছোঁ খুৰাহঁতলৈ। একদম ৰাস্তাবিলাক পূৰা পানী একদম মানে বোকা চোকা হৈছে, এইখিনি ভাল অলপ চাই থাকা। গাইজ ৰাস্তা চাই লওক, আগত ৰাস্তা নাই। আৰু গাইজ ৰাস্তা চাই লওক, কি ৰাস্তা মানে। আগতে ৰাস্তাটো সেইটো চাইডে দি আছিল, আৰু এতিয়া নদীটো পূৰা একদম ইফালে আহি গ'ল। এই ৰাস্তাইদি আগতে গাড়ী চলা আছিল, এতিয়া গাড়ী চলি ৰাস্তাই পূৰা দলং চলং ভাঙি গৈছে। চাই লওক পইচা কি ভয়ানক। অ' ভাই চাই লওক, ৰাস্তা চাই লওক কেনেকুৱা। আগতে যোনটো আমাৰ দেউতাহঁতৰ ঘৰ আছিল, দেউতাৰ ঘৰটো সিফালে আছিল, গতিকে এতিয়া যোনটো ঘৰৰ মাটিখিনি এতিয়া নদীৰ মাজত এইখিনি, গতিকে এনেকুৱা। তাৰ ওপৰত দেখুৱাই দিছোঁ আপোনাক। এয়া এই ৰাস্তাদি পূৰা অহা যোৱা কৰি থাকে মানুহে। আৰু মাখলতি লৈ যাই আছোঁ গৰু গা ধুৱাব। আজি গৰু চ' ইয়াতে ধুৱাব আমাৰ গৰু এতিয়া। পুৱাতে কাকডোঙা বিলতে ডেকা বুঢ়া গাঁৱৰে যায়, গমৰা দামদি ঘাই গোহালি লখিমী গাই, তাকে লৈ নিদিম গৈ তাত কান্ধ টেঙা শুনি লৈ একেলগে আমি গৰু গা। চ' গাইজ এতিয়া আমি গৰু ধুই আছোঁ। চ' বঢ়িয়া লাগিল একদম, মানে আজি বিহু বুলি এয়া। চ' চাই থাকক। আৰু এতিয়া মই ধুওঁ গৰুটো অলপ। চ' নদীত নামো চাওক, মানে ভয়ংকৰ একদম। আৰু এই নদী পাৰৰ নেচাৰটো মানে খুব বঢ়িয়া লাগে একদম। চাই লওক, চাই ৰ'বলে পূৰা একদম বঢ়িয়া। আৰু এইটো নদীটো হ'ল কালদিয়া নদী, কালদিয়া। বোলে চব গৰুবিলাক দৰক দি দিছে এতিয়া। আৰু আজি লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপে সৰু, তই হ'লি বল গৰু। চ' গৰু বিহুৰ গা ধুৱালোঁ আজি, খুবেই ভাল লাগিল।
গৰু গা ধুৱালোঁ, গৰু বিহু পালন কৰিলোঁ, বহুত ভাল লাগিল। আৰু আপোনালোকে গৰু বিহু পালন কৰিছেনে নাই কমেণ্ট বক্সত জনাব। আৰু আকৌ এবাৰ আপোনালোকক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। অহাকালি মানুহ বিহু, গতিকে বহুত ভাল লাগিল। এয়া নৱবৰ্ষত আমাৰ প্ৰথম দিন আজি গৰু বিহু, বহাগ বিহুৰ। চ' যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ লগ পাম। টিল দেন টাটা, বাই বাই।